আজি ঘৰৰ ওচৰতে বিয়া এখন আছিল। কাপোৰযোৰ বহুত দিন হ'ল কৰি ৰখা, পিন্ধিবলৈহে সুবিধা পোৱা নাছিলো। আজি ফাইনেলি বিয়াখন পালো যে পিন্ধি ললো। আৰু এই যে বিচনীখন, এই বিচনীখন বৰ সুবিধা জানেনে? হাতেৰে টানি থাকিলেই হ'ল, স্প্ৰিং আছে ভিতৰত। আৰু আগৰ দিনত আমি ফেন লৈ ফুৰিছিলো বা বিচনী লৈ ফুৰিছিলো, বাঁহৰ বিচনী। তেনেকুৱা বিচনী এতিয়া নললেও হ'ল। কাৰণ এই বিচনীখন লবলৈ বৰ সুবিধা, পকেটতে সোমোৱাই লব পাৰি। আৰু আপুনি সেই মোবাইলটো পকেটতে সোমোৱাই ললে হ'ল। মানুহৰ ভিৰৰ মাজত আপোনাক যদি ফেনৰ বতাহে চুই নাপায় নহয়, তেতিয়াহলে আপুনি এইখন লব। আৰু এইখন বৰ বেছি দাম নহয়, ঠায়ে ঠায়ে অৱশ্যে। কৰবাত হয়তো আপুনি 50 টকাতো পাব পাৰে, কোৱালিটিৰ ওপৰতো কথা। আৰু কৰবাত আপুনি 100 টকাও ল'ব পাৰে তেনেকৈ। আৰু এই বিয়াখনৰ আজি বিশেষ ভাল লগা কথাটো হ'ল, এই যে কেটাৰিং বিভাগটো। আচলতে কেটাৰিঙত আছে মহিলাসকল, আৰু এয়া হৈছে ৰূপায়ৰ কেটাৰিং। খুব বেছি ভাল লাগিলে, মহিলাসকলে এনেও পাকঘৰটো বৰ ধুনীয়াকৈ চম্ভালে নহয় নে? আৰু ইয়াত মানে কেটাৰিঙত ইমান ধুনীয়াকে দিছে। আৰু বিয়াখনৰ স্পেচিয়েল কি আছিলে জানে? টোপোলা ভাত। আচলতে বিয়াবিলাকত টোপোলা ভাত নাথাকে। আৰু ইয়াত মানে টোপোলা ভাত দিছে। টোপোলা ভাত, আকৌ এখন আপোনাৰ মিক্স চবজি, ইমান ধুনীয়াকে তেওঁলোকে মানে গোটেইখিনি চিজিল কৰিছে নহয়। আমি টোপোলা ভাত খাওঁ বুলি ক'লে হোটেলত যাব লাগে, নতুবা অৰুণাচলৰ খানাটো মনত পৰে, বইল খানা তেনেধৰণে হয় নাই? আৰু আজি এই বিয়াৰ স্পেচিয়েল লাহি চাউলৰ টোপোলা ভাত দিছে। আৰু খুব ধুনীয়াকে মানে কেটাৰিঙত যিখিনি মহিলাই কাম কৰিছে, তেওঁলোক হৈছে ৰূপাই। ৰূপাইৰ আপ্যায়নত। আৰু কোনোবাই যদি আপোনালোকে এনেধৰণৰ মহিলাসকলক কেটাৰিং হিচাপে মাতিব খোজে, তেতিয়াহলে মাতিব পাৰে। কাৰণ মহিলাসকলে বৰ পৰিপাটিকৈ দিয়ে। আৰু এয়া দেখা পাইছেনে? এই মাটি দালি যে, এই মাটি দালিৰ লগত মুৰ্গী মাংস দিছে। মুৰ্গী মাংস আৰু মাটি দালি। আপোনালোকে বাৰু এনেধৰণৰ খানা কেতিয়াবা খাইছেনে? মুৰ্গী মাংসৰ লগত মাটি দালি। মই কিন্তু মনত পৰাৰ আগত এবাৰেই কেতিয়াবা খাইছিলো দেই। তাৰপিছত আজি মানে ছেকেণ্ড টাইম। মই মুৰ্গী মাংস আৰু মাটি দালি খাই পোৱা নাই। আৰু খাই চাওঁ কেনেকুৱা লাগে। আপোনালোকক টেষ্টটো কম। কাৰণ কেলে, টোপোলা ভাতটো খাইছো, কিন্তু মাটি দালি আৰু এইটো কি কয় যে, মুৰ্গী মাংস এনেধৰণে খোৱা নাই। আৰু খাবলৈ কিন্তু টেষ্টি লাগিছে, মজা আছে। আৰু ইয়াতে দিছে বইল চিকেন, মানে বইল মুৰ্গী। মানে খানাটো অলপ বেলেগ, আৰু বহুত ধুনীয়াকে দিছে। নষ্ট নহয় এনেকৈ দিলে, খুব ভাল লগা। যাক যিমান লাগে এটা এটা টোপোলা ললে, কোনোবাই যদি আৰু অলপমান বেছিকে খাব খুজে আৰু এটা টোপোলা ল'ব পাৰে। খুব ধুনীয়াকৈ টোপোলা খিনি দিছে, আৰু নষ্ট একেবাৰে নহয়। আৰু ভাতটো যিহেতু লাহি চাউলৰ, গতিকে প্ৰত্যেকেই মানে খুব ধুনীয়াকৈ খাইছে ভাত। পেলোৱা নাই একেবাৰে, ভাল লাগিল। আৰু এনেকুৱা এখন বিয়া মানে আপোনালোকে ওচৰে পাজৰে কোনোবাই যদি ৰাখিব খোজে, তেতিয়াহলে ওচৰতে কিন্তু যোগাযোগ কৰিলে হ'ল দেই। টোপোলা ভাত, বইল মাংস, আৰু কেটাৰিঙতো মহিলাসকলক লৈ খাব পাৰে। আৰু বিয়াৰ যিহেতু বেছি সময় নাথাকিলো মই, ভাত কেইটা খালো। আৰু পটাপটকে আহিলো। কাৰণ কেলে, ভাতকেইটা খাই থাকোতে আপোনালোকক দেখুৱাই আছো অৱশ্যে। আৰু কইনাজনীক কিন্তু নাই দেখুওৱা। কাৰণ মই কইনাজনীক ফটো মাৰিবলৈ নাপালো, ভাত খাই থাকোতে কইনাজনীক, আমাৰ মৰাণ মানুহৰ এটা নিয়ম আছে, ভকতক সেৱা কৰাবলৈ নিব লাগে। গতিকে ভকতক সেৱা কৰাবলৈ লৈ গ'ল, আৰু মই ভাতকেইটা খাই পটাপটকে গুচি আহিলো। কাৰণ মোৰ 4:30টাৰ পৰা য়োগা ক্লাছ আছিল, আৰু মোৰ অকনমান দেৰিয়ে হ'ল। য়োগা ক্লাছলৈ আহিব লগাৰ কাৰণে মই গুচি আহিলো। আৰু মোৰ অকনমান দূৰত মই আপোনালোকক অকনমান দি দেখালো, মইনো কি কি কৰি থাকো দিনটোত কাৰ্যসূচী। বাই বাই।